কবিতাৰ শিৰোনাম তহঁতবোৰ। তহঁতবোৰ যে কোনোদিনেই শেষ নোহোৱা এক মিঠা আমেজ, অনুভৱ, অনুভূতি, হৃদয় স্পন্দন। নেজানো কেনেকৈ যে তহঁতবোৰ কাষত থাকিলে বিন্দাছ হৈ হাঁহিব পাৰোঁ। পৃথিৱীত আটাইতকৈ সুখী কোনোবা আছে যদি মই যেন অনুভৱ কৰোঁ। তহঁতবোৰৰ মিলমিল হাঁহিবোৰত সাৰ পাই উঠে নিদ্ৰামগ্ন পৃথিৱী, চিৰ নতুন, চিৰ সেউজ। মোৰ যে অভিমান ভাঙি কেতিয়াবা কৈ দিয়, আমি সদায় আছো তোৰ লগত। আটাইতকৈ সাহসী ছোৱালীজনী তেতিয়া মই যেন লাগে। কেণ্টিনত তহঁতে খাবলৈ লোৱা চিংৰাটো যে থপিয়াই খোৱা আমি যে কিমান সুকীয়া। হৈ পাগলী বুলি মতা মাতষাৰ যে মৰম ভৰা অন্য এক ৰূপ। অপৰিসীম যাত্ৰাৰ সহযাত্ৰী তহঁতবোৰ যেন আন্ধাৰত জ্বলি উঠা একোডাল মমবাতি। বন্ধুত্বৰ ৰাগীত মাতাল হৈ পাহৰি যাওঁ দুখৰ সমস্ত হুমুনিয়া। অলিখিত কাহিনীৰ একোটা পৃষ্ঠা, মিঠা ৰ'দত বহি পতা আমাৰ যে সেই ৰসাল আড্ডাবোৰ, মুখলধাৰা বৰষুণ জাকত তিতি তিতি চিঞৰি গোৱা জুবিনদাৰ গীতবোৰ, কৰবাত হেৰাই যাবলৈ ধৰা আমাৰ দুষ্টালিবোৰ, কোনোদিনে কৈ শেষ কৰিব নোৱাৰা এখন কথাৰ সাগৰ। মৰমতে জোকোৱা নামটো কিমান যে ভাল লগা স্মৃতি, সদায় উৰি যায় চকুৰ সন্মুখে এজাক চিনাকি পখিলা। এতিয়া তহঁতবোৰৰ ঠিকনা যে হৃদয়ত খোদিত। এফালে ছেমিষ্টাৰ, পৰীক্ষাই দেখোন লগ এৰিকে নিদিয়ে। পৰীক্ষাৰ আগদিনা আৰম্ভ হয় কুৰুক্ষেত্ৰ মহাৰণ। কি পঢ়িলি, কি পঢ়িবি, এইখনেইতো জীৱন যুদ্ধ। পৰীক্ষা যিয়েই নহওক, মইতো চোকা ষ্টুডেণ্টো নহয়। মাত্ৰ ভাবো বেগ নালাগিলেই ৰক্ষা। দুখ এটাই, পৰীক্ষা বেয়া হোৱাৰ নহয়, দুখ লাগে তহঁতবোৰক লগ নোপোৱাৰ বাবেহে। কি আচৰিত, কোনে বাৰু সৃষ্টি কৰিলে বন্ধুত্ব নামৰ মদিৰা? মাত্ৰ সঁচা অন্তৰে এবাৰ পান কৰি চোৱা, জীৱনভৰ এৰিব নোৱাৰিবা। তহঁতবোৰ সুখী হ, মাত্ৰ বন্ধুত্ব এনাজৰীডাল আজিৰ দৰে নিবিড় হৈ থাকক চিৰদিন তাৰেই কামনাৰে।